নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি গুৱাহাটীৰ নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰৰ স্থাপন কাহিনী আলোচনা কৰিম। এই কাহিনী মহেশ্বৰৰ লগত জড়িত। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ হিন্দু ধৰ্মৰ উপাস্য দেৱতা। এই দেৱতাসকলক লৈ বহুতো আখ্যান বা কাহিনী আছে। তাৰেই এজন দেৱতা মহাদেৱৰ এটা আখ্যান মতে এই কামাখ্যা মন্দিৰ স্থাপন হোৱা বুলি বিশ্বাস কৰা হয়। এই আখ্যান মতে দক্ষ নামে ৰজা এজনৰ 7জনী জীয়েক আছিল আৰু একেবাৰে নুমলীয়াজনীৰ নাম আছিল সতী, যাৰ বিয়া মহাদেৱৰ সৈতে হৈছিল। এবাৰ দক্ষ ৰজাই এখন দক্ষ যজ্ঞ পাতিছিল। সেই যজ্ঞলৈ তেওঁ মহাদেৱ আৰু সতীৰ বাহিৰে সকলোকে নিমন্ত্ৰণ কৰিছিল। যজ্ঞলৈ তেওঁলোকক নমতাৰ বাবে মহাদেৱ সতীয়ে মনত বৰ বেজাৰ পাইছিল। তেতিয়া সতীয়ে বিনা নিমন্ত্ৰণে যজ্ঞলৈ গৈ যজ্ঞস্থলীত প্ৰাণ ত্যাগ কৰিছিল। পিছত মহাদেৱে কথাটো জানি দক্ষ যজ্ঞ উচ্ছন্ন কৰিছিল আৰু সতীক কান্ধত তুলি ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা কৰিছিল। এই যাত্ৰাত সতীৰ দেহৰ অংগ যি ঠাইত পৰিছিল সেই ঠাইতে একোখন তীৰ্থস্থান স্থাপন হৈছিল। নীলাচল পাহাৰতো সতীৰ কোনো অংগ পৰিছিল আৰু সেইবাবেই এই ঠাইত সময়ৰ সোঁতত কামাখ্যা মন্দিৰ স্থাপন হৈছিল। আমি এতিয়ালৈকে যিটো কাহিনী আলোচনা কৰি আছিলোঁ সেইটো আছিল কামাখ্যা মন্দিৰ স্থাপনৰ কাহিনী। কিন্তু এবাৰ এনেকুৱা এটা পৰিস্থিতি আহি পৰিছিল যে কামাখ্যা মন্দিৰ ভাঙি ছিঙি চুৰমাৰ হৈ গৈছিল। এইবাৰ এই কাহিনীটোৱে আলোচনা কৰোঁ হওক। আমাৰ ভাৰতবৰ্ষ এখন হিন্দু প্ৰধান দেশ। সময়ে সময়ে এই দেশত হোৱা বিদেশী আক্ৰমণৰ ফলত ইয়াৰ মঠ মন্দিৰবোৰ ভাঙি ছিঙি চুৰমাৰ হয়। ১৬০০ শতিকাত হোৱা এনে এটা আক্ৰমণৰ ফলতে কামাখ্যা মন্দিৰ মাটিত মিহলি হৈছিল। ১৬০০ শতিকাত গৌড় দেশৰ এজন সেনাপতিৰ নাম আছিল কালাপাহাৰ। ১৫৫৩ খ্ৰীষ্টাব্দত কালাপাহাৰে সৈন্য সামন্ত লৈ কামৰূপ কমতা আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণতে তেওঁ নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰ ভাঙি ছিঙি চুৰমাৰ কৰিছিল। কথিত আছে যে এই ভাঙি ছিঙি চুৰমাৰ কৰা কামাখ্যা মন্দিৰটো কোচ ৰজা বিশ্বসিংহই স্থাপন কৰিছিল। পিছলৈ বিশ্বসিংহৰ পুত্ৰ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে এই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। সেই অতীতৰে পৰা বৰ্তমানলৈকে কামাখ্যা মন্দিৰলৈ অগণন ভক্তৰ আগমন হয়। অম্বুবাচী মেলা হৈছে এই মন্দিৰৰ বাৰ্ষিক মহোৎসৱ। এই কামাখ্যা মন্দিৰৰ লগত জড়িত এটা লোকবিশ্বাস আছে যে মাক দেউতাকৰ মৃত্যুৰ পিছত এই মন্দিৰ দৰ্শন কৰিলেহে ভক্তসকল সাৰ্থক হয়। ভিডিঅ'টোৰ শেষত আন এটা গুৰুত্বপূৰ্ণ কথা কওঁ যে কামাখ্যা মন্দিৰ হৈছে শাক্ত ধৰ্মীৰ মুখ্য তীৰ্থস্থান। অতীতৰে পৰা কামাখ্যা মন্দিৰত হাঁহ, পাৰ, ছাগলী আদি বলি দিয়া তথা এৰি দিয়াৰ পৰম্পৰা চলি আহিছে। প্ৰাচীন কালত কামাখ্যা মন্দিৰত গৰু, ম'হ, নৰ বলি দিয়াৰ কথাও কোনো গ্ৰন্থত উল্লেখ কৰা আছে। কিন্তু আধুনিক যুগৰ ধৰ্মই বলি বিধান নকৰাকৈ মা কামাখ্যাক পূজা অৰ্চনা কৰাটো বিচাৰে। আজিৰ আমাৰ এই ভিডিঅ'টো ইয়াতে অন্ত পৰিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।